নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি আপোনালোকৰ বাবে পুনৰ 7টা বিভাগত মুকলি হোৱা গ্ৰেড 3 গ্ৰেড 4 কিছুমান আপোনালোকৰ পদ লৈ আনিছোঁ। কনিষ্ঠ সহায়ক পিয়ন আৰু চকীদাৰৰ পদ আছে। আপোনালোকৰ টোটেল 5720টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যিসকলে 10 পাছ 12 পাছ BA পাছ কৰিছে সকলোৱে আবেদন কৰিব পাৰিব। কি বিভাগৰ পদখিনি আছে লগতে কেনেদৰে আবেদন কৰিব সকলো কথা এই ভিডিঅ'তে আপোনালোকৰ আলোচনা কৰা হ'ব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকৰ প্ৰতিটো বিভাগতে আপোনালোকৰ ভেকেঞ্চি আছে। টোটেল 7টা বিভাগত ভেকেঞ্চিসমূহ আছে। আপোনালোকক পোনপ্ৰথমে আপোনালোকৰ ভেকেঞ্চিসমূহ দেখাই দিছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম বিভাগটো হৈছে চাৰক ডাইৰেক্টৰ অফ ফিচাৰিজ। আছামৰ পৰা প্ৰথম বিভাগটো চাকৰি আহিছে। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 30/11/2023 নৱেম্বৰ মাহৰ 30 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰথম ভেকেঞ্চিটো ইয়াত আছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ DPMৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ 10টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী। যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি থৈছে তেওঁলোকে আবেদন কৰিব পাৰিব। মিনিমাম ডিপ্ল'মা ইনফৰমেশ্যন টেকন'লজি যদি আপোনালোকে ডিপ্ল'মাও কৰি থৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। এই পদখিনিৰ কাৰণে যিটো প্ৰথম ভেকেঞ্চি হয় আপোনালোকৰ DPMৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকে এইটো কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ বাবে। আৰু আপোনালোকে ইয়াত দেখিব পাৰিছে তলত লিখিছে যে কম্পিউটাৰ এপ্লিকেশ্যনত আপোনালোকে যদি কৰি থৈছে ডিপ্ল'মা তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। মুঠতে আপোনালোকে যদি মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত আমাৰ বয়সৰ সময়সীমা দিয়া আছে 35 বছৰ। মিনিমাম আপোনালোকৰ 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তাৰ পিছৰ ভেকেঞ্চি হৈছে মাল্টিটাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ এটা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। যিসকলে 10 পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 35 বছৰ। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ যিটো fisheries.director.assam.gov.in যিটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট দেখিছে তাত গৈ প্ৰথমতে এডভাৰটাইজমেণ্টখন ফাৰ্ষ্ট টাইম ডাউনলোড কৰি ধুনীয়াকৈ গোটেই ভেকেঞ্চিখিনি কথা পঢ়ি চাব। লগতে তাতে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম পাব। সেই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি এনভেলপত সোমাই 30 নৱেম্বৰ 2023 আগত আপোনালোকে এডভাৰটাইজমেণ্টখনত দিয়া এটা যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব। তাৰ পিছৰ ভেকেঞ্চি আহিছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বৰ্ড। আছামৰ পৰা স্বাস্থ্য বিভাগৰ ভেকেঞ্চিখিনি আহিছে। ইয়াত আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 20/11/2023 নৱেম্বৰ মাহৰ 20 তাৰিখলৈকে আবেদন কৰিব পাৰিব। ইয়াত 16টা ফুড ছেফটি অফিচাৰৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো কৈছোঁ মেডিকেল এণ্ড হেল্থ ডিপাৰ্টমেণ্ট বুলি আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। কেটেগৰিজ ভেকেঞ্চিখিনি দিয়া আছে। UR কেটেগৰীৰ কাৰণে 10টা ভেকেঞ্চি আছে। OBC MBC কাৰণে 3টা ভেকেঞ্চি আছে। SC কাৰণে 2টা ভেকেঞ্চি আছে। ST P কাৰণে এটা আছে। আৰু ST হিলৰ বাবে কোনো আপোনালোকৰ ভেকেঞ্চি নাই। স্কেল অফ পে' দিয়া আছে আপোনালোকৰ 22,000 পৰা 97,000 টকা পৰ্যন্ত। আৰু এজ লিমিট দিয়া আছে 21 বছৰ। আৰু উৰ্ধসীমা দিয়া আছে 38 বছৰ। ইয়াৰ কাৰণে আপোনালোকৰ ৰিলেক্সেশ্যনসমূহ পাব। SC ST বাবে 5 বছৰ, OBC MBC বাবে 3 বছৰ, PWB বাবে আপোনালোকৰ 10 বছৰ ৰিলেক্সেশ্যন পাই যাব। ৰিলেক্সেশ্যন সেই ভেকেঞ্চিখিনি এপ্লাই কৰিবলৈ। ইয়াৰ কাৰণে বিচাৰিছে সেই ডিগ্ৰী ইন ডায়েৰী টেকন'লজি আৰু বায়'টেকন'লজি। আপোনালোকে ধুনীয়াকৈ এডভাৰটাইজমেণ্ট পঢ়ি চাই ল'ব। বিচাৰিছে ডিগ্ৰী যিসকল আছে বেচেলৰ ডিগ্ৰী তেওঁলোকে আবেদন কৰিব পাৰিব বুলি লিখিছে। যদি MSc হয় তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে। এইটো আপোনালোকৰ এটা নিৰ্ভৰযোগ্য ভেকেঞ্চি হয়। আপোনালোকে নিশ্চয় গম পাইছে। লগতে লগৰ বন্ধু বান্ধৱীক ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভেকেঞ্চিখিনিৰ কথা গম পায়। তাৰপিছত দেখা আছে 250 আপোনালোকৰ পে'মেণ্ট কৰিব লাগিব। 150 ৰুপিজ আপোনালোকৰ পে'মেণ্ট কৰিব লাগিব লিখিছে। ট্ৰেজাৰী চালান কাটিব লাগিব 2200। এইটো অফিচিয়েল ৱেবছাইটত আপোনালোকে চালানটো কাটি দিব লাগিব। আৰু লগতে আপোনালোকে ইয়াত অনলাইন এপ্লাই কৰিব লাগিব। এই ভেকেঞ্চিখিনিৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। এইটো হৈছে 2 নম্বৰ বিভাগ। এতিয়া হৈছে 3 নম্বৰ বিভাগটো আহিছে আপোনালোকৰ ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা ভেকেঞ্চি আহিছে। ইয়াত আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 13/11/2023 নৱেম্বৰ মাহৰ 13 তাৰিখলৈকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ ভেকেঞ্চি আছে 677 চিকিউৰিটি এছিষ্টেণ্ট আৰু মটৰ ট্ৰেন্সপৰ্ট SAMT কাৰণে ভেকেঞ্চি আহিছে। ইয়াত আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফ জেনেৰেল MTS পিয়ন এনেধৰণৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ চিকিউৰিটি এছিষ্টেণ্ট মটৰ ট্ৰেন্সপৰ্ট আৰু 362টা গুৱাহাটী 10টা পোষ্ট এনেকৈ ভেকেঞ্চি আছে। কেটেগৰিজ ভেকেঞ্চিখিনি দিয়া আছে। UR কেটেগৰী 221টা আছে। OBC NCLৰ কাৰণে 60টা দিছে। SC কাৰণে 34 দিছে। ST কাৰণে 30 দিছে। আৰু EWS কাৰণে 17টা আপোনালোকৰ ভেকেঞ্চি দিয়া আছে ভেকেঞ্চি। আৰু ST কাৰণে 30, EWS কাৰণে 17টা দিয়া আছে। আৰু দৰমহা দিয়া হ'ব 21,700 পৰা 69,100 টকা পৰ্যন্ত। আৰু এজ লিমিট দিয়া আছে 27 বছৰ। ক্লজিং ডেটো আপোনালোকৰ দিয়া আছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন দিয়া আছে মেট্ৰিকুলেশ্যন 10 ক্লাছ। যিসকলে পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব বুলি ইয়াত দিয়া আছে। লগতে প্ৰচেছন ডমিচাইল চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। আধাৰ ক্ৰাইটেৰিয়া কিছুমান দিয়া আছে। ইয়াত আপোনালোকে LMV এখন লাইচেঞ্চ থাকিব লাগিব যিটোৰ দ্বাৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ যিটো ইণ্টেলিজেন্ট ব্যুৰো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ পিছৰ ভেকেঞ্চি আছিলে মাল্টিটাস্কিং ষ্টাফ যিটো ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ 315টা ভেকেঞ্চি আছে। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি দিয়া আছে। UR কেটেগৰী 183টা, OBC NCLৰ বাবে 65টা, SC বাবে 9 ভেকেঞ্চি, ST বাবে 25টা, EWS বাবে আপোনালোকৰ 42টা ভেকেঞ্চি আপোনালোকৰ দিয়া হৈছে। যিটো ইণ্টেলিজেন্ট ব্যুৰোৰ ফালৰ পৰা MTSৰ যিখিনি ভেকেঞ্চি হয়
ইয়াৰ কাৰণে দৰমহা দিয়া আছে 18,500 পৰা 56,900 টকা পৰ্যন্ত আপোনালোকে দৰমহা পাব পাৰে আৰু বয়সৰ সময়সীমা দিয়া আছে 18 পৰা 25 বছৰ আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন কিছুমান দিয়া আছে মেট্ৰিকুলেশ্যন মানে যিসকলে 10 পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ ডমিচাইল যিটো সেইটো আপোনালোকৰ ভাৰতবৰ্ষ হ'ব লাগিব ইণ্ডিয়ান চিটিজেনসকলে অনলি আবেদন কৰিব পাৰিব এই ভেকেঞ্চিখিনিৰ কাৰণে ইয়াৰ কাৰণে কিছুমান ফিজ পে'মেণ্ট কৰিব লাগিব ইণ্টেলিজেন্ট ব্যুৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এডভাৰটাইজমেণ্টখন ভালদৰে পঢ়ি চাই ল'ব আৰু ফিজটো আপোনালোকে জানি লওক OBC EWS যিটো জেনেৰেল কেটেগৰী কেণ্ডিডেট হয় তেওঁলোকে 500 বাকী SC SC PWD কেণ্ডিডেটৰ বাবে আপোনালোকক 150 দিলে আবেদন কৰিব পাৰিব আৰু মই আপোনালোকক কৈ দিছোঁ এইটো আবেদন কৰিবলৈ যিটো ইণ্টেলিজেন্ট ব্যুৰ অফিচিয়েল ৱেবছাইট আছে তাত গ'লে আপোনালোকে এপ্লিকেশ্যন লিংক পাই যাব লগতে এডভাৰটাইজমেণ্টখনো আপোনালোকে পাই যাব তাৰ পৰা ডাউনলোড কৰি এডভাৰটাইজমেণ্টখন ভালদৰে পঢ়ি চাই লৈ আপোনালোকে আবেদন কৰিব পাৰিব তাৰপিছত ভেকেঞ্চি আছে গুৱাহাটী মেট্ৰপলিটিয়ান ডেভেলপমেণ্ট অথৰিটি সেইকাৰণে লাষ্ট ডেট দিয়া আছে 28/11/2023 মানে আপোনালোকৰ 2000 যিটো নৱেম্বৰ মাহৰ 28 তাৰিখলৈকে সেইকাৰণে আবেদন কৰিব পাৰিব ইয়াত আপোনালোকৰ 20টা স্পেচিয়েলিষ্ট আৰু মিড লেভেল এণ্ড প্লেনাৰ জুনিয়ৰ লেভেল প্লেনাৰ পোষ্ট আছে ইয়াৰ কাৰণে স্পেচিয়েলিষ্ট 5টা ভেকেঞ্চি আছে আৰু ইয়াত আছে ৰিমিউনেশ্যন মিন চেলাৰী আছে 1 লাখ টকা পৰ্যন্ত আপোনালোকে পাব আৰু এছেঞ্চ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক দিয়া আছে হাইড্ৰ'লজি মাষ্টাৰ হাইড্ৰ'লজি অকণ উচ্চ ডিগ্ৰী সম্পন্ন পদ হয় তাৰ কাৰণে আপোনালোকে ভালদৰে যিটো এডভাৰটাইজমেণ্ট পঢ়ি চাব আৰু লগত যদি আবেদন কৰিম বুলি ভাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ভিডিঅ'টো শেষ হোৱাৰ আগত আপোনালোকক কৈছোঁ যদি আপোনালোকে কিবা নজনা থাকে কমেণ্ট কৰিব পাৰে লগতে যদি কোনোবা ভেকেঞ্চি যদি অফিচিয়েল ৱেবছাইট বিচাৰি পোৱা নাই তেতিয়া আপোনালোকে কমেণ্ট কৰি দিব তেতিয়া আপোনালোকৰ মই অফিচিয়েল ৱেবছাইট আপোনালোকৰ ভিডিঅ'ত কমেণ্ট যোগে আপোনালোকক পাই যাব আৰু আজি ভিডিঅ' ইমানে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব জবৰ আপডেটসমূহ পাই থাকিব আজিলৈ বাই পুনৰ নতুন ভিডিঅ'ত লগ পাম